কোৱা এনেকুৱা ডেঞ্জাৰাছ মই মানে নগেনী বাইদেউৰ লগত লাগিছো চাকৰিটো মই চুপকিত খাই দিলো এই পাচলি দাম বাঢ়িছে কাৰণেহে মই আকৌ চাকৰিটো লৈ আহিলো ৰিকুৱেষ্ট কৰি তুমি তাৰ মানে চাকৰি দিবও পাৰা ল'বও পাৰা মই এনেকুৱা ডেঞ্জাৰাছ এই সেইটো বাদ দিয়া আমাৰ যে এচাৰিছা এছাৰি ছাৰ মানে আমাৰ থানুদা 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 চাকৰিটো গুচি গৈছিল নহয় কি চাকৰিটো গুচি গৈছিল তাৰপিছত থানুদা মোৰ ওচৰলৈ আহি এনেকুৱা ৰিকুৱেষ্ট কৰিছে ইমান ল'ৰাটোৱে কান্দিছে মোৰ ইমান বেয়া লাগিছে মই গৈ একদম বিচাৰি একে পুলিচৰ প্ৰিন্সিপালৰ ওচৰত পাই গলো পুলিচৰ প্ৰিন্সিপাল মানে পুলিচৰ একে ওপৰজন যে তাৰপিছত তাৰ পাই সেই প্ৰিন্সিপালৰ ৰিকুৱেষ্ট কৰি চাকৰি ঘূৰাই আনিলো সেইটো পোৱালি এতিয়াও চাকৰি কৰি আছে বঢ়িয়া মই পোৱা ডেঞ্জাৰাছ তাকেতো ইউবৰ ওপৰত দেই থানুদাটো অকণ বেছিকে কৈ দিলো নেকি বাৰু ভন্টি মই ওলাই যাওঁ ৰ ক'ত বম পেলাওগে বোম পেলাবলৈকে মই কিবা সন্ত্ৰাসবাদী নেকি তো তইতো সৰু সুৰা এটা সন্ত্ৰাসবাদীয়ে দেচোন